হেল্ল' গভৰ্ণমেণ্ট জব এছপাইৰেণ্ট মই আজি এটা বহুত ভাল খবৰ লৈ আহিছোঁ। ৰিচেণ্টলি মুখ্যমন্ত্ৰীয়ে সমাজ মাধ্যমত ঘোষণা কৰিলে জুলাই মাহৰ শেষৰ ফালে পুনৰ বিভিন্ন ধৰণৰ পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব আৰু কোনসমূহ বিভাগত কিমান পদৰ খালী থাকিব তাকো জনাইছে। আৰু এই ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব আপোনালোকে কিমানখিনি কথাটো সঁচা নে মিছা। আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। বলক ভিডিঅ'টো চাওঁ। জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব। তাৰ বিভাগ কেইটা হ'ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীত 2,500 পোষ্ট, যিটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত। কৃষি বিভাগ 2,500 পোষ্ট ওলাব, 2,500, এইটো গ্ৰেড 3 পোষ্ট হয়, গ্ৰাম সেৱক বুলি যিটো কোৱা হয়। পুলিচত আৰু 2,000 পোষ্ট ওলাব। স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট ওলাব। গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত ওলাব 2,519টা। গ্ৰেড 4 বিভিন্ন বিভাগত ওলাব 1,347টা। পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগত পঞ্চায়ত ছেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত ওলাব 1,000টা। আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেণ্টাৰী, হায়াৰ ছেকেণ্ডেৰী আৰু হায়াৰক লৈ আৰু পোষ্ট ওলাব 10,219টা।